ভোগালী বিহুৰ বতৰ আৰু মই কালি আপোনালোকক জনাইছিলোঁ যে এইবাৰ যোৰহাটৰ শকাইখঙীয়াবাসীৰ সহযোগত আৰু NKTVৰ উদ্যোগত প্ৰি ভোগালী বিহু আচলতে আগতীয়াকৈ তেওঁলোকে উদযাপন কৰিছে সমূহ গাঁওবাসীৰ লগত আৰু লগতে মই জনাইছিলোঁ যে ইয়াত মোৰ ছোৱালীও এটা নৃত্য পৰিৱেশন কৰিব অলপ আগতে আহি মই আপোনালোকক দেখাম দুজন বিশেষ ব্যক্তিৰ লগত মই আজি আচলতে ওচৰত বহিবলৈ সুবিধাকণ পালোঁ চ' এইখিনিয়ে মোৰ সৌভাগ্য বুলি ভাবিছোঁ আৰু মাজতে গৈ পটককৈ ছোৱালীৰ ডান্স প্ৰগ্ৰেমটো কৰাই আনি আকৌ এতিয়া দেখাইছে সেই বিশেষ ব্যক্তিজন কোন আৰু আজি সঁচাকৈ কৈছোঁ যে সঁচাকৈ মই মানে ইমান ভাল লাগিছে নহয় তাৰমানে যাৰ বিহুৰ মাত শুনিবলৈ ৰাতি ৰাতি কেতিয়াবা মানে বিহু গান মানে যদি মন যায় যে খুব ধুনীয়া পুৰণি বিহু গান শুনিবলৈ মন গৈছে স্পেচিয়েলি মই গুগলত চাৰ্চ কৰি উলিয়াই লওঁ গতিকে মই নাম নকওঁ ডাইৰেক্টলি আপোনালোকক দেখাই দিছোঁ তো চিনি পাইছেনে হয়তো নৱপ্ৰজন্মৰ মাজত অলপ খেলি মেলি লাগিব ন আজিকালি যিহেতু নৱপ্ৰজন্মৰ বহুতো শিল্পী ওলাইছে গীতৰ শিল্পী গতিকে এখেত হৈছে বিহু সম্ৰাট বিপুল চেতিয়া ফুকন স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ধন্যবাদ ধন্যবাদ তো বিপুল না কি ক'ব ভোগালী বিহু আহিছে কেনেকুৱা লাগিছে যিহেতু বৰ্তমান ক'বলৈ গ'লে কি হয় বহুতো পৰিৱেশ সলনি হৈছে নহয় জানো চ' কি ক'ব বিচাৰে আপুনি নহয় এতিয়া আমাৰ যিখিনি আমাৰ সাংস্কৃতিক যিখিনি হেৰি আছে আৰু আমাৰ যিটো মানে আমাৰ কৃষ্টি হয় দেই হয় এতিয়া আজিকালি উঠি অহা প্ৰজন্মৰ মই কিছু মানে সৃষ্টি দেখা নাই আচ্ছা আমাক লাগে সৃষ্টি নাথাকিলে কৃষ্টি নাথাকিব দেই হয় এতিয়া উল্টা পুল্টা কিছুমান গাই আছে কাৰো নাম ক'ব নোৱাৰোঁ মই দেই হয় শুনিহে আছোঁ কিন্তু আমাৰ পৰম্পৰা যিটো সেইটো এৰিব নালাগে বুলি ভাবোঁ এতিয়া যিহেতু বিহুৰ বতৰ এতিয়া অকণমান কিবা এটা কলি এটা গুণগুণাই দিয়ক ন ভাল লাগিব বিশেষকৈ মোৰ দৰ্শকসকলে ভাল পাব ঐ তুমি ভাতে খুৱাও মাজনী ৰূপৰ নোপানে ধোৱা ৰূপৰ নোপানে ধোৱা চাপৰি ঐ বুটলা চোৱা লাজ নকৰিবা মাজনী তুমি আমাৰ না হাঁচনি তুমি আমাৰ না হাঁচনি যোৰা নাম এফাকি গোৱা এতিয়া মোৰ লগত গাব নাই নহয় ঐ জাহাজী কলৰ গুটি নাই ছোৱালীবোৰৰ ছুটি নাই 12টা মাহত 13টা লগত প্ৰেম কৰোঁতে সময় যায় পুতি নহয় জানো পুতি হয় এনেই ঠাণ্ডা একদম শীতৰ বিৰাট ঠাণ্ডা পুহমহীয়া যাৰ জুই আচলতে বিপুলদাৰ গানে আৰু উমাল কৰি তুলিছে পৰিৱেশটো নহয় জানো বিপুলদা এইখিনিতে আৰু এটা কথা এটা সুধোঁ যে ডাইৰেক্টলি সুধিছোঁ যে বৰ্তমান বিহুবোৰত বিহু গীততকৈ চাউণ্ড বহুত বেছি নাচিব মন যায়নে নহয় এতিয়া একচুৱেলি বিহু গীত নহয় বিহু নামহে আচ্ছা এতিয়া আহি পেলাই বিহু গীত হৈছেহি হয় সেইকাৰণে আমাৰ পৰম্পৰা কিছুমান যিখিনি আমাৰ পুৰণা সেই কিছুমান হেৰাই গৈছে হয় দেই এতিয়া এই উঠি অহা প্ৰজন্মই সদায় সেইদিনা মই দুবাৰ অনুৰোধ কৰিছোঁ যে আমাৰ বস্তুটো হেৰাই যাব দিব নালাগে আকৌ এচাম উঠি আহিব যে সিহঁতে কি যায় আমাৰ বিহুটো এনেকুৱা বুলি জানিব হয় 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 নহয় ৰাইজে শুনি ভাল পাইছে ধিং ধিং ধাং ধাং পাইছে গুৰুত্ব ক'ত দিছে কথাত গুৰুত্ব দিয়া নাই গুৰুত্ব দিছে মিউজিকত আচ্ছা হয় নাই মই সদায় মই এইটো কৈছোঁ তাৰমানে হয় আৰু বিহুৰ প্ৰিয় পিঠা কি বাৰু আপোনাৰ তিল পিঠাই তিল পিঠা পিঠা নাৰিকল লাডু আৰু আমাৰ পিঠাই বহুত বনাই নহয় খাই ভাল পোৱা আটাইতকৈ ভোগালী বিহুৰ পিঠাটো কি বাৰু আপোনাৰ মই তেল পিঠাটো খাওঁ তেল পিঠা খাই ভাল পায় মোৰো প্ৰিয় দেই বিৰাট ভাল পাওঁ সুতুলি পিঠাটো ন তেল পিঠা সুতুলি পিঠা এইবোৰ আৰু এই যে আৰু এটা কথা সুধোঁ যে এই ভোগালী বিহুৰ সময়ত যি খোৱা বস্তু থাকে ন আমাৰ যিখিনি অসমীয়াৰ খোৱা খাদ্য সম্ভাৰ সেইখিনি এইখিনি সময়তে বিশেষকৈ কিয় ভাল লাগে বাৰু নহয় আমাৰ এতিয়া যিখিনি আমি খাওঁ যে আমি বনোৱা শাক পাচলি ঘৰুৱা যিখিনি দেই সেইখিনি খাওঁ আমি আহোম মানুহ লগতে গাহৰি খাওঁ সেইখিনি ভাল পাওঁ নিজে বনাই পেলাই কোনো আমাৰ মছলা পাতি নিদিওঁ তাত খাই ভাল লাগে গতিকে যোৰহাট প্ৰিয় ঠাই নে যোৰহাট প্ৰিয় ঠাই মোৰ গোটেই অসমখনে প্ৰিয় অসমখনে মোৰ প্ৰিয় দেই
আৰু মই অকল অসমতে নহয়, ইণ্ডিয়াতে নহয়, এই জাপান, আফ্ৰিকা, এই ফ্ৰান্স গোটেই মই ঘূৰি আহিলে আমাৰ বিহুটো দুখে। হয়, বিহু সম্ৰাটী যিহেতু নহয় জানো, যাৰ গীতৰ কলিয়ে মানে আচলতে মানে কোনো ঢোলৰ দৰকাৰ নাই, যাৰ গীতৰ কলিয়ে ঢোলৰ দৰকাৰ নাই, যাৰ গীতৰ কলিয়ে নাচিবলৈ বাধ্য কৰায়। জীয়ৰী কি, বোৱাৰী কি, ডেকা কি, বুঢ়া কি, যাৰ চবকে নাচিবলৈ বাধ্য কৰায়। এতিয়া মই ফ্ৰান্সত গৈছিলোঁ, হয়, ফ্ৰান্সত গৈছিলোঁ 2001 চনত। তাত মই গৈ পেলাই তাৰমানে ইংলিছত বুজাই দিছিলোঁ ফ্ৰান্সৰ মানুহখিনিক যে আমাৰ বিহুটো এনেকুৱা। তেনেকৈ গৈ আহিলোঁ আৰু সেইটো আমাৰ অসমবাসী ৰাইজৰ আশীৰ্বাদতে গৈছিলোঁ মই। হয়, নিশ্চয় এনেদৰে গৈ থাকিব, এনেদৰে আগুৱাই গৈ থাকিব। যিহেতু তেজপুৰৰ জীয়ৰী, সেয়েহে সুধিছোঁ তেজপুৰৰ বিষয়ে কিবা ক'ব নেকি? তেজপুৰক খুব ভাল পাওঁ। কেলৈ ভাল পাওঁ, আমাৰ অসমৰ ভিতৰত এই আমাৰ মিউজিকৰ হিট তেজপুৰৰ ওপৰত বহুত নাই বুলি মই ভাবোঁ দেই। আৰু বিশেষকৈ তেজপুৰখন বহুত পৰিষ্কাৰ, সেইটোৱে। নিশ্চয় ন, আৰু সকলোৱে হয়তো দৰ্শকে ক'ব যে তেজপুৰৰ কথা কিয় বাৰে প্ৰতি উলিয়াই। তেজপুৰৰ কথা, তাতে মোৰ নামেই হৈছে চিত্ৰলেখা, গতিকে শেষত তেজপুৰৰ কথা এপাক নুসুধি নোৱাৰোঁ। গতিকে এইবাৰৰ ভোগালী বিহুটো খুব ধুনীয়াকৈ পাৰ হৈছে, আৰু পাৰ হোৱা নাই আচলতে, আহি আছে, আৰম্ভণি খুব ধুনীয়াকৈ হৈছে। আৰু আশা কৰিছোঁ এনেদৰেই বিভিন্ন মঞ্চত, বিদেশতো গৈছে বহুতবাৰ নহয় জানো, গতিকে এনেদৰেই আমাৰ অসমবাসীক জিলিকাই ৰাখিব। আৰু বিপুল চেতিয়া ফুকনক আজি এনেদৰে মই লগ পাম বুলি ভবা নাছিলোঁ। বহুত বহুত ধন্যবাদ মোৰ দৰ্শকসকলক এনেদৰে ভোগালী বিহুৰ আগতীয়াকৈ আমোদ দিয়াৰ বাবে। ধন্যবাদ। ঠিক আছে, ভোগালী বিহুৰ ৰাইজলৈ মই জনাইছোঁ থেংক ইউ ভেৰি মাছ। সৰু সৰু মাগুৰ মাছ, ডাঙৰ মাছ, মাগুৰ মাছ পাবলৈ নাই, চব আমাৰ মানে হেৰিত গ'লে পায়, দিছপুৰত গ'লে পায়। নকৰিব তিৰস্কাৰ ৰাইজে, মোক লাষ্টত দিব এটা 7 তালীয় পুৰস্কাৰ।